ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন, আভ্যন্তৰীণ আৰু বাহ্যিক শক্তি। পৃথিৱীৰ উপৰিভাগৰ ভূপ্ৰকৃতি সকলোতে একে নহয়। ইয়াৰ কোনো ঠাই সমান আৰু কোনো ঠাই অখৰা মখৰা, অৰ্থাৎ পৰ্বত পাহাৰে আগুৰা। পৃথিৱীৰ উপৰিভাগ এনে বিভিন্ন ভূ আকৃতি বা ভূ অৱয়ৱেৰে গঠিত। এই ভূ অৱয়ৱবোৰ দুই ধৰণৰ শক্তিৰ ক্ৰিয়াৰ দ্বাৰা গঠিত হৈছে। সেয়া হৈছে আভ্যন্তৰীণ শক্তি আৰু বাহ্যিক শক্তি। পৃথিৱীৰ অভ্যন্তৰভাগ বা ভূগৰ্ভ এতিয়াও উত্তপ্ত অৱস্থাতে আছে। এই উত্তপ্ত পদাৰ্থবোৰৰ প্ৰচণ্ড তাপ আৰু হেঁচাৰ ফলত ভূগৰ্ভ অস্থিৰ অৱস্থাত আছে। এই অস্থিৰতাৰ বাবে পৃথিৱীৰ খলাটোত ঠায়ে ঠায়ে মাজে সময়ে প্ৰবল জোকাৰণিৰ সৃষ্টি হয়। ইয়ে হ'ল ভূ আন্দোলন। এই ভূ আন্দোলনৰ ফলত পৃথিৱীৰ উপৰিভাগৰ কোনো অংশ ওপৰলৈ উঠি যাব পাৰে বা কোনো অংশ তললৈ বহি যাব পাৰে। ইয়াৰ ফলত ভূপৃষ্ঠত বিভিন্ন ধৰণৰ ভূ অৱয়ৱৰ সৃষ্টি হয়। এনে ভূ অৱয়ৱক আভ্যন্তৰীণ শক্তিৰ ক্ৰিয়াৰ দ্বাৰা গঠিত হোৱা বুলি কোৱা হয়। ভূত্বকত সঘনাই ঘটি থকা ভূ আন্দোলনৰ এটি উদাহৰণ হ'ল ভূমিকম্প। পৃথিৱীৰ খলাটো বা ভূত্বক কেইখনমান ফলকত বিভক্ত। এই ফলকবোৰ ধীৰ গতিৰে ইফালে সিফালে লৰচৰ কৰি থাকে। ফলকবোৰ ভূত্বকৰ তলত থকা উত্তপ্ত আৰু অৰ্ধগলিত মেগমাৰে গঠিত এটা স্তৰত ওপঙি থাকে। এই ফলকবোৰ লৰচৰ কৰিলেই পৃথিৱীৰ উপৰিভাগ কঁপি উঠে। এই কঁপনি বা জোকাৰণিয়েই ভূমিকম্প। ভূত্বকৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় সেই ঠাইক ভূমিকম্পটোৰ কেন্দ্ৰ বুলি কোৱা হয়। এই কেন্দ্ৰটো সাধাৰণতে ভূপৃষ্ঠৰ পৰা বহু কিলোমিটাৰ তলত থাকে। কেন্দ্ৰটোৰ ঠিক ওপৰৰ ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্ৰ বা অধিকেন্দ্ৰ বোলা হয়। অধিকেন্দ্ৰত ভূমিকম্পৰ জোকাৰণিৰ তীব্ৰতা আটাইতকৈ বেছি। এই জোকাৰণি ঢৌ বা তৰংগ হিচাপে আঁতৰলৈ আগবাঢ়ি গৈ থাকে। সাগৰৰ তলিত ভূমিকম্পৰ উৎপত্তি হ'লে সাগৰৰ পানীত প্ৰচণ্ড ঢৌ সৃষ্টি হয়। এনে ঢৌক চুনামি বোলা হয়। চুনামিয়ে উপকূল অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে। ভূমিকম্পত মানুহৰ ঘৰ দুৱাৰ ভাঙি জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হয়। আগ্নেয়গিৰিৰ উদগিৰণো আভ্যন্তৰীণ শক্তিৰ দ্বাৰা ঘটা এটি উল্লেখযোগ্য পৰিঘটনা। ভূ আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকৰ ফাকেদি ভূগৰ্ভৰ পৰা উত্তপ্ত গলিত শিল, ধাতু, ধোঁৱা, ছাই, বাষ্প আদি প্ৰবল বেগেৰে বাহিৰলৈ আহি ভূপৃষ্ঠৰ ওপৰত চাৰিওফালে বিয়পি পৰে। ইয়াক আগ্নেয়গিৰি বোলে। ভূগৰ্ভৰ পৰা ওলাই অহা পদাৰ্থবোৰক লাভা বোলা হয়। যিটো বাটেৰে বা নলীৰে ভূগৰ্ভৰ পৰা লাভাবোৰ ওলাই আহে তাক জ্বালানলী আৰু ভূপৃষ্ঠৰ ওপৰত ওলাই থকা নলীৰ মুখখনক জ্বালামুখ বোলা হয়। লাভাবোৰে ভূপৃষ্ঠত বহুতো পৰিৱৰ্তন সাধন কৰে। ভূপৃষ্ঠত জমা হোৱা লাভাই পৰ্বত, পাহাৰ, মালভূমি, সমভূমি আদিৰ সৃষ্টি কৰিব পাৰে। জ্বালামুখত পানী জমা হৈ হ্ৰদৰ সৃষ্টি হ'ব পাৰে। ভূগৰ্ভৰ পৰা ওলাই অহা উত্তপ্ত পদাৰ্থবোৰে নগৰ, চহৰ বা অৰণ্য অঞ্চল পুতি পেলাব পাৰে।